हेलो गाइस वेलकम बैक टू माय यूट्यूब चैनल। तो बिहू चिहू शेष हो गल और आमार स्टेडियমৰ ওচৰতে কালি প্ৰগ্ৰাম আছে নীলাকাশৰ। তো প্ৰগ্ৰাম চাম আৰু তো এবাৰ ভালকৈ চোৱাই হোৱা নাই। তো এনে ফুৰিব গৈছিলোঁ বিহুত, কিন্তু ভালকৈ প্ৰগ্ৰাম চাব মানে চোৱা হোৱা নাই আৰু। তো আজি কামাখ্যা মন্দিৰ গৈ আছোঁ। মানে কামাখ্যা মন্দিৰটো মই বহুতবাৰ গৈছোঁ, মই ব্লগতো 2-3 বাৰ দেখাইছোঁ, কিন্তু এইটো বছৰত 2023 এবাৰো যোৱাই নাই। তো আজি গৈ আছোঁ, আমাৰ অসমীয়াৰো নতুন বছৰ আহি গ'ল। তো সেইটো কাৰণে আৰু মই যিমানবাৰ গৈছোঁ মৰ্ণিঙতে গৈছোঁ। তো এদিন ইভিনিং গৈছিলোঁ, কিন্তু মই ইভিনিং ব্লগ কৰা নাই। তো আজি সেইকাৰণে ইভিনিং গৈ আছোঁ আৰু ইভিনিং ভিউটো মানে ওপৰৰ পৰা বহুত ধুনীয়া লাগে। এইফালেতো বহুত লেতেৰা জাম পাম আগত। তো মালিগাঁও ব্ৰিজখন নোহোৱালৈকে এনেও বহুত বেছি জাম থাকিব ৰাস্তাত। আৰু চাওক ইয়াৰ পৰা জাম ষ্টাৰ্ট হৈ গ'ল। তো গাইছ এইডোখৰ ভিউ চাওক ইমান ধুনীয়া লাগিছে। মানে ৰাস্তাটো নতুনকৈ বনালে নে কি নাজানো, বহুত ধুনীয়া একদম চেক্সি ভিউ আহিছে। আগফালে চাওক, তো বেছি দূৰ নাই কামাখ্যা গেট পাম আৰু, কিন্তু অলপ আগত গৈ বহুত বেছি ট্ৰেফিক পাম। মানে ব্ৰিজখন যোনডোখৰ পৰা বনাইছে সেইডোখৰ পৰা ৰাস্তাটো পূৰা ঠেক হৈ গৈছে ন। তো সেইটো কাৰণে বহুত বেছি ট্ৰেফিক পাম আৰু। তো এইটো সদায় থাকে ট্ৰেফিক, ক'লেও নক'লেও মানে যিটো টাইমত আহিলেও ট্ৰেফিক পাবাই। ইয়াৰ পৰা ট্ৰেফিক ষ্টাৰ্ট হৈ যাব এতিয়া। বেছি দূৰ নাই বাৰু, জালুকবাৰীলৈকে যাবলৈ হ'লে বহুত টাইম লাগি যায়, কিন্তু কামাখ্যা মন্দিৰ ইয়াৰ পৰা বেছি দূৰ নহয়, মানে কামাখ্যাৰ গেট। তো সেইটো কাৰণে ইমান বেছি ট্ৰেফিকত ঝেলিব নালাগে। ফালে চাওক সেইখন ব্ৰিজখন বনাই আছে, আৰু কিমান দিন লাগে নাজানো। আৰু ব্ৰিজখন যেতিয়া হ'ব মানে তেতিয়াহে এইটো ৰাস্তাত বাইক গাড়ী চলাই শান্তি লাগিব। মানে ব্ৰিজখন নোহোৱালৈকে মানে অৱস্থা বেয়া হৈ থাকিব আৰু এইফালে ইয়াত চাওক মাটিৰ কলহ কিবা কিবি মাটিৰ বস্তুবিলাক বনাই। তো এইখনে মালিগাঁও ব্ৰিজ, বহুত দীঘলকৈ বনি আছে ব্ৰিজখন। এই ব্ৰিজখনৰ কাৰণে মানে ৰাস্তাত বহুত বেছি ট্ৰেফিক হৈ আছে, আৰু যেতিয়া ব্ৰিজখন বনি কমপ্লিট হৈ যাব তেতিয়া মজা লাগিব। তো এইফালে পাই গ'লোঁ, এইখনে কামাখ্যা গেট, কিন্তু তলত গাড়ী বহুত ভিৰ হৈ আছে। এইখনে গেট। নামি আহোঁতে মজা লাগে, মানে বাইকৰ ষ্টাৰ্ট বন্ধ কৰি আৰামছে আহিব পাৰি। আৰু এটা ভাল খবৰ দিম বুলি ভাবি আছিলোঁ। তো মানে কি হ'ল, আজি ৰাতিপুৱাই মোৰ ইনষ্টাগ্ৰামত 10K ফলোৱাৰ্ছ কমপ্লিট হৈ গ'ল। তো থেংক ইউ ছ' মাছ আপোনালোকে মোক ইমানখিনি ছাপোৰ্ট কৰাৰ কাৰণে। আৰু ইউটিউবতো যোনে যোনে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব বুলি আশা কৰিলোঁ। আৰু ইনষ্টাগ্ৰামত বহুত বেছি ভাল লাগিছে। ইনষ্টাগ্ৰামত 10K ফলোৱাৰ্ছ কৰা ইমান বেছিও ইজি নহয়। তো আপোনালোকে কৰি দিলে মোৰ 10K ফলোৱাৰ্ছ, তো বহুত বেছি ভাল লাগিছে। তো মোৰ একাউণ্টটো মই ইয়াতে স্ক্ৰীণত দি দিছোঁ। আৰু যোনে যোনে এতিয়ালৈ মোক ইনষ্টাগ্ৰামত ফ'ল' কৰা নাই প্লিজ ইনষ্টাগ্ৰামত গৈ ফ'ল' কৰি দিব। আৰু ৰাস্তাটো চাওক নতুনকৈ বনালে এই ৰাস্তাটো, তো সেইটো কাৰণে বহুত বেছি ভাল লাগিছে। আৰু আগত আহিছিলোঁ তো তেতিয়া ৰাস্তাটো মাজে মাজে অলপ চলপ বেয়াও আছিল, কিন্তু ৰাস্তাটো এতিয়া নতুনকৈ বনালে চাগে, তো সেইকাৰণে মজা লাগি আছে পূৰা। আৰু অলপ বেছি দিন নাই, অম্বুবাচী মেলা আহি আছে। আৰু আছে 3-4 মাহ, তাৰপিছত অম্বুবাচী মেলা আহি আছে। আৰু অম্বুবাচী মেলাত মানে কামাখ্যা মন্দিৰত বহুত ডাঙৰকৈ পাতে। আৰু লাষ্ট ইয়েৰ আহিছিলোঁ, লাষ্ট মানে অম্বুবাচী মেলাতে আহিছিলোঁ, আৰু এবাৰো আহিম। এইটো কি আবে ডেঞ্জাৰ আপ। আৰু কামাখ্যা মন্দিৰৰ ওপৰৰ পৰা মানে গুৱাহাটীৰ ভিউখনো বহুত ধুনীয়াকৈ দেখা যায়, মানে গুৱাহাটীৰ ভিউটো। তো সন্ধিয়া ভিউটো বেছি ভাল লাগে। তো আজি সেইকাৰণে সন্ধিয়া আহিছোঁ। তো কামাখ্যা মন্দিৰ আহি পাই গ'লোঁ। তো ইয়াতে ক'ৰবাত বাইকখন পাৰ্কিং কৰিব লাগিব। ছাৰ বাইক ইয়াত থ'ব পাৰিনে? বাইক ইয়াত থ'ব পাৰিমনে পাৰ্কিঙত? তো ইয়াতে এটা পাৰ্কিং আছে, এই পাৰ্কিংটোত ৰাখিব লাগিব বাইক। সেইটো অঁ কেইটকা? কেইটকা পইচাটো এতিয়া দিব লাগিব নে ঘূৰি আহি?
ইয়াতে বাইক পাৰ্কিং কৰিলোঁ আৰু বাইকৰ নাম্বাৰ চাম্বাৰ গোটেই ইয়াত আছে। মানে এনেকুৱা পাৰ্কিঙত বাইক গাড়ীবিলাক পাৰ্কিং কৰিলে ছেফটি হয় আৰু বস্তুটো। আৰু মোক এইটো দি দিছে ন, আৰু দামো বেছি নহয়, 10 টকা 15 টকা তেনেকুৱা। তো আপোনালোকেও যদি কামাখ্যা মন্দিৰ আহে তো ইয়াতে পাৰ্কিং কৰিব, মানে আপোনালোকৰ বাইক গাড়ীখনো মানে ছেফটি থাকিব আৰু। তো কথাটো এইটোৱে। তো এতিয়া যাওঁ ভিতৰত। তো এইফালে আহি গ'লোঁ ভিতৰত, আৰু এইটো গোটেইবিলাক বনাই আছে চাওক। তো এইবিলাক নতুনকৈ বনাই আছে, অলপ দিনৰ পাছতে অম্বুবাচী মেলা আহি আছে ন, তো সেইকাৰণে এইবিলাক চব নতুনকৈ বনাই আছে। আৰু চাওক, তো এইটো হৈছে মেইন মন্দিৰটো। তো ইফালে যাম এতিয়া, ইফালে আৰু কিবা কিবি আছে দেখাই আছোঁ। ইয়াৰ পৰা ভিউটো চাওক কিমান ধুনীয়া লাগিছে। আৰু দৰ্শন কৰিবলৈ হ'লে চাওক কিমান দীঘল লাইন পাতিব লাগিব, গোটেই লাইন পাতি আছে এইবিলাকত। আৰু ইয়াৰ পৰা চাওক পুৰা মজা লাগি আছে আৰু ভিউটো। তো এইফালে এটা পুখুৰী আছে, আপোনালোকক আগতেও দেখাইছোঁ। তো এইটো চাওক, এইটো এটা পুখুৰী। তো গাইজ মন্দিৰৰ পৰা ওলাই আহিলোঁ, আৰু বেলিটো এতিয়াও বহুত ওপৰত আছে। 5টা বাজিলে, তথাপিও মানে অলপো গধূলি হোৱাই নাই, মানে দিন বহুত দীঘল হৈছে। তো ইভিনিং ভিউটো আজিও নেদেখিম, তো তথাপিও অলপমান ইয়াতে ৰখোঁ এইটো ভিউ পইণ্টত। তো ৰখি মেলি আপোনালোককো ইয়াৰ ভিউটো দেখাওঁ। তো ময়ো অলপমান ইয়াৰ ভিউটো এনজয় কৰোঁ, তাৰপিছত গুচি যাম। তো ইয়াতে অলপ ৰখোঁ। ভিউ গছবিলাকত চব মানে সেউজীয়াকৈ নতুনকৈ পাত ওলাই থকাৰ কাৰণে একদম মজা লাগিছে একদম। ইয়াৰ পৰা ভিউ চাওক, আৰু এইখন ব্ৰিজখন চাওক বনাই থকা, গোটেই ব্ৰিজখন। এইফালে চাওক পুৰা বেলিটো এতিয়াও ইমান ওপৰতে আছে, আৰু এইফালে গছখিনি পুৰা সেউজীয়া হৈ আছে, নতুন পাত। আৰু এই গছবিলাকতো পুৰা নতুন পাত ওলাইছে, সেইকাৰণে একদম মজা লাগি আছে, পুৰা সেউজীয়া। আৰু চাওক, আৰু এইখনে হৈছে নতুন ব্ৰিজখন মালিগাঁৱৰ। তো চাওক কিমান দীঘল ব্ৰিজখন, একদম এইটো এনেকৈ একদম বহুত আগৰলৈকে আছে, একদম তাৰলৈকে আছে। তো এতিয়া তললৈ গৈ আছোঁ। তো ইয়াতে গধূলিলৈকে ৰখিম বুলি ভাবিলে বহুত টাইম ৰখিব লাগিব। তো এতিয়াও মানে আৰু 45 মিনিট 1 ঘণ্টামান ৰখিব লাগিব, তেতিয়াহে গধূলি হ'ব। তো তাতকৈ গুচি যাওঁ। তো এইফালে ইয়াতে ৰখি পানী চানী খাই ল'লোঁ, আৰু এইটো পানী বটলটো থৈয়ে দিছোঁ। মানে পানীটো লগত ৰাখিবই লাগে, কিন্তু আজি মই বেগটো লৈ নাহিলোঁ। তো ষ্টাৰ্ট বন্ধ কৰি একদম ইয়ালৈকে আহিলোঁ, কিন্তু এইডোখৰত আৰু নগৈছে। ষ্টাৰ্ট দিব লাগিব আৰু বাইকখন। তো ষ্টাৰ্ট দি দিওঁ। এইফালে তললৈ ওলাই আহিলোঁ, আৰু এতিয়া অলপমান গধূলি হ'ব ধৰিছে। আৰু লং ৰাইড এটা যোৱা কথাটো ভাবি আছোঁ, কিন্তু যিটো গৰম পৰিছে এইকেইদিন, ক'ত যাম কি একো ভাবি পোৱা নাই। আৰু ৰাইডিং জেকেট মানে ফুল গেয়াৰ্ছবিলাক লগাই যাবলৈও বহুত কষ্ট হয়, মানে এনেকুৱা বেছি গৰম ন, মানে নোৱাৰিয়ে মানে কোনোপধ্যে। তো সেইটো কাৰণে কি কৰিম চাই লওঁ, তো ক'ত যাম। তো এতিয়া নকওঁ। তো কেইবাটাও ঠাই চাই আছোঁ, কিন্তু কোনটোত ঠিক হ'ব সেইটো গম পোৱা নাই। ঘূৰি আহি পাই গ'লোহি। তো ভিডিঅ'টো শেষ কৰোঁ আৰু। তো ভিডিঅ'বিলাক অলপ শ্বৰ্টে বনাইছোঁ। তো লং বনালে বহুতে কৈ থাকে বহুত দীঘল ভিডিঅ' বনাইছা বুলি। তো সেইকাৰণে যিমান পাৰোঁ 7-8 মিনিটৰে ভিডিঅ' বনাম। তো মাজে সময়ে 15-16 মিনিট হৈ গৈছিল। তো এতিয়া ইমান দীঘল নকৰোঁ। তো যদি লং ৰাইডত যোৱা হয় তেতিয়াহ'লে অলপ দীঘল হ'বই, কিন্তু এনে
জেনেৰেলি ব্লগবিলাক 7-8 মিনিটৰে বনাম তো আজি ভিডিঅ'টো ইয়াতে শেষ কৰোঁ আৰু যদি এই ভিডিঅ'টো চাই ভাল পালা লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰিবা আৰু মোৰ চেনেলত যদি নতুনকৈ আহিছা চেনেলটো ছাবস্ক্ৰাইব কৰিবা তো লগতে ছাইডত থকা বেল আইকনটো প্ৰেছ কৰি অলপ টেপ কৰি দিবা তো লগ পাম বেলেগ এটা ভিডিঅ'ত তো আজিলৈ বাই 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 বাই